তো নমস্কাৰ বন্ধুসকল, কি খবৰ? পুনৰ স্বাগতম তোমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু তোমালোকে চাই আছা লাফিং মাছ। আজি তাক অলপ বেয়াকৈ ফালিম। ৰোষ্টাৰ এজনী আজি আমি কথা পাতিম এনেকুৱা এটা প্ৰাণীৰ বিষয়ে যি ৰোষ্টাৰক ৰোষ্ট কৰে। কেবিনেটিক মই ৰোষ্ট কৰি মই পপুলাৰ হৈ যাম, টিগাৰ ডিনচাৰক মই ৰোষ্ট কৰি মই পপুলাৰ হৈ যাম। কিন্তু এতিয়া আছামৰ ভেলু চলি আছে, চ' সি দয়াক ৰোষ্ট কৰিব আৰু পপুলাৰ হৈ যাব। ক্ৰিয়েটিভিটি লেভেল 100। হেল্ল' গাইছ, মোৰ এনেকৈ ভিডিঅ' বনোৱা কোনো মন নাছিলে। মই মানে 4 ঘণ্টামানৰ আগত মানে এটা ৰোষ্ট ভিডিঅ' আপলোড কৰিছোঁ দয়াৰ ওপৰত। হেল্ল' গাইছ, মোৰ মানে এনেকৈ ভিডিঅ' বনাই কোনো আবে নবনাবি না, ধৰি না তোক কোনোবা কিবা বনাহি বুলি নবনাবি। দয়া কিছুমান ভক্ত আছে, পোহনীয়া কুকুৰ আছে, সেই কুকুৰবিলাকে মানে কমেণ্ট কৰিছে সেই মোক বেয়া বেয়াকৈ। মানে কমেণ্টখিনি তোমালোকক দেখাব নোৱাৰোঁ, ইমান বেয়া বেয়াকৈ যে কৰিছে কমেণ্টখিনি তোমালোকৰ আগত দেখাব নোৱাৰোঁ। মানে কি বুজালা? দয়াৰ কিছুমান ভক্ত আছে, দেট মিনছ ছাবস্ক্ৰাইবাৰ চাগে, হয়নে? অঁ, কিন্তু সেই পোহনীয়া কুকুৰ বুলি কোৱা তাৰপিছত চাগে এটা ময়ো পৰোঁ, কাৰণ ময়ো দয়াক ছাবস্ক্ৰাইব কৰা আছে। আৰু মেইন কথাটো হ'ল যে মোৰ মালতীজনী এজনী খেলা দুটা চৰে কুকুৰ কোন হয় মই এতিয়াও কনফিউজ হৈ আছোঁ, কাৰণ ভুকি থাকোঁতে তাৰ নিচিনা লাগিছে। আৰু দয়াই এটা বেলেগ ষ্টাইলৰ ৰোষ্ট কৰে, কিন্তু ইয়াৰ ষ্টাইলত এই ভুকি থকা ষ্টাইলটো অলপ বেলেগ। এটা অনোখা ষ্টাইলত ভুকে, একদম হাত চাত জোকাৰি কৰি লাহি পাহি নিজৰ দেহা হিলাই ভুকে। চবতকৈ মেইন কথাটো হ'ল যে ভাদ মাহ পাৰ হৈ গ'ল, কিন্তু তাৰ এফেক্ট এতিয়ালৈকে তাৰ পৰিয়ে আছে গাত। হিজিৰা, তোক হিজিৰা বুলি ক'লোঁ মই, তই হিজিৰা এটা মক্কেল। আৰু ইয়াৰ মহিমা দেখিতো এনেকুৱা লাগে যে ৰাতিপুৱা 6টা বজাৰ পেচেঞ্জাৰখনত তিনিচুকীয়ালৈকে ইউ যায় যোৰহাটৰ পৰা এডাল দিবলৈ। লাহি পাহি গণ গঠন গাত গঠন সকলোৱে ইয়াক এইটো চিনাকিয়ে দিয়ে। আৰু হিজিৰা বুলি কোৱাৰ আগত এবাৰ নিজক চাই ল'বি। মালতী যে কাম চাম নাই যে সেইকাৰণে ভিডিঅ'বিলাক বনাই থাকোঁ, সেইকাৰণে লোককো ভাব লোকৰ কাম নাই বুলি। হিজিৰা তাৰ কাম নাই সেইকাৰণে সি 50K ছাবস্ক্ৰাইবাৰ গোটাই দিলে। কাম নাই, ভিডিঅ' বনাই কাৰণে। তোৰ কিমান আহি দয়াই কমেণ্ট কৰিছে, মানে 2 মিনিটত সি মোৰ চেনেল ওৱাই দিব। আৰে ভাই কুকুৰ, মই তোক কুকুৰ বুলি কৈছোঁ, তই 2 মিনিট সেইটোক একদিন সময় দিছোঁ চেনেল ওৱাই দেখাটো। মোৰ মালতীজনী শুন, তই ইমান পপুলাৰ নহয় যে তোৰ গোটেই জীৱনটো তোৰ চেনেলতে সোমাই থাকিব। কেইটামানে ৰিপৰ্ট মাৰিলে তোৰ চেনেল এনেই উৰি যাব। আৰু দয়াই বেয়াকৈ ক'বই, কাৰণ তই ইয়াক ৰোষ্ট কৰিছ। আৰু এটা কথা হয় যে সিও ৰোষ্টাৰ হয় আৰু ৰোষ্ট বুজি পায়। যদি ইমান বেয়াকৈ কমেণ্ট কৰিছে তেনে কমেণ্টটো দেখুওৱা। আৰু দয়াক তই কোনটো ৰোষ্ট কৰিছিলি যে নেগেয়াৰ নামৰ পাৰ্টিটোৰ কাৰণে, আৰু সেইটোতো মই ক'ব নালাগে, হয়তো তোমালোকে চাই বাকী ইয়াৰ কথানো কি ক'ম। পেচেঞ্জাৰ যোৱাটো কমালি নিবা, ট্ৰেইনত যোৱাটো দিয়া। মানে মোক যে ভাল পোৱা মানুহ আছে তাক দেখাই দিয়া হিজিৰাটো। আৰু তোমালোকে শ্বেয়াৰ কৰা আকৌ যাতে পাই যায় এই হিজিৰাটোৱে, ভিডিঅ'টো যাতে আকৌ পাই যায়। এই হিজিৰাটোক আকৌ ধুম, নেক্সট ভিডিঅ' পাই আছে। তোক কোনে ভাল পাব? যিকেইটা তোৰ লগৰ হয় বা কেইটামান আংগা পাংগা চাপৰি নিবা নিবি কেইটামান গুৰুৰ লগত যিকেইটা ঘূৰে সেইকেইটাটোক ছাপোৰ্ট কৰিব। বাকীটো অলপ ছাপোৰ্ট কৰা মই দেখি পোৱা নাই। চব কথা বাদ দিয়া, বাকী আৰু ইয়াৰ ওপৰত একো কথা কৈ লাভ নাই, কাৰণ ভাদমহীয়া কুকুৰ আৰু ইয়াৰ স্বভাৱ যিমানে যি নহওক সময়ত চেঞ্জ হ'বই, আকৌ একে পৰ্যায়লৈ ঘূৰি আহিবই ইহঁতি। বাকী ইয়াৰ কথা বাদ দিয়া, আৰু যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাবা, আৰু ছাইডত থকা বেল আইকনটো বজাই দিবা। মই নাজানো সাঁতুৰি মাৰি দৌৰা বা তোমালোকে বেল নাই দৌৰোৱা, মুঠতে ছাবস্ক্ৰাইব হৈ যাব লাগে। Fuck off, look क्या कहेंगे